সময়ত মই বহুত দুখত এটা গান লিখিছিলোঁ, সোণাৰে সজোৱা পজা জহি খহি যায়। সেই সোণাৰে সজোৱা পজা আমাৰ যিখন অসম, সেই অসমখন যাতে জহি খহি নাযায় তাৰ কাৰণে আমি যুঁজ দিব লাগিব, আমি থিয় দিব লাগিব সদায়, আমি সদায় একেলগ হৈ থাকিব লাগিব। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। एक गाना गाते हैं हम, जनगण मन अधिनायक जय। ये अंग्रेजों के लिए गाया था हमने, ये हमारा गाना थोड़ी है। एक अंग्रेज आया था इस देश में, उसका नाम था जॉर्ज पंचम। 1911 में आया, 27 दिसंबर को कलकत्ता में आया। तो उस समय उसके स्वागत के लिए गाना लिखा रविंद्रनाथ टैगोर ने। वो यही गाना है, जनगण मन अधिनायक जय भारत भाग्य विधाता। माने भारत का भाग्य विधाता कौन? जॉर्ज पंचम, उसकी जय जयकार कर रहे हैं। फिर पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग, भारत का जितने भी राज्यों का समूह है, पंजाब सिंध गुजरात, उनकी तरफ से कह रहे हैं तब शुभ नामे जागे, तुम्हारा नाम पूरे संसार में हो। तब शुभ आशीष मांगे, तुम्हारे लिए भगवान से हम दुआएं मांगते हैं। जनगण मंगलदायक जय भारत भाग्य विधाता, तुम्हारा मंगल हो, तुम्हारी जय हो, क्योंकि तुम हमारे भाग्य विधाता हो। ये गुलामी का गाना है, अंग्रेजों के राजा की चाटुकारिता के लिए गाया हुआ गाना है, उनकी प्रशंसा के लिए गाया हुआ गाना। এখন অসম হয়, এখন পশ্চিমবংগ নহয়। কবিগুৰুক শ্ৰদ্ধা জনায়ো মই এটা কথা ক'ম এজন অসমীয়া হিচাপে। জনগণ মনত কবিগুৰুৱে পাঞ্জাব মাৰাঠাৰ পৰা উৰিষ্যা বংগলৈকে সকলোকে স্থান দিলে, অসমক কিন্তু স্থান দিয়া নাছিল। সিন্ধু গোদাবৰী যমুনাৰ পৰা গংগালৈকে জনগণৰ মনত সকলোবিলাক নদীৰ নাম থাকিল, কিন্তু ব্ৰহ্মপুত্ৰ নাথাকিল। In 1962, when China war was there, the great Jawaharlal Nehru, he was saying, my heart goes to Northeast people. He always left, right? Already he left us. तब हम लोग इकट्ठा हुए, फिर चाइना वापस गए। नहीं तो हम लोग अभी चाइना में थे, चाइना में होते मतलब। It started from Nehru. He divided us. He divided the whole Northeast. It's called divide and rule policy. And he learnt it from the British.
দেখা পালো ইয়াৰ নামি অহা ৰ'দৰে মোৰো দেহৰ প্ৰতি ধুমুহাৰ সতে মোৰ প্ৰভু যুগতে নাচো এবাৰো বাটে প্ৰভু যুগতে নাচো মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে মোৰ
গণেশগুৰিত এটা পাগল এটা আছে, এই বহুত পুৰণা। মই GMCত কিবা দৰৱ এটা ল'বলৈ গ'লোঁ ৰাতি 2টামান বজাত। সি মোক কৈছে, তই জুবিন পাগলা নহয়? মই বোলো হয়। ঠাণ্ডা দিন। কৈছে, মই জানো তই ৰাণা কলিতাৰ ঘৰত থাকা। মই বোলো হয়। তই ৰাতি ঘূৰি ফুৰা? বোলো হয়। দিনত শুই থাকা? বোলো হয়। চব হয় আৰু উপায় নাই। তই পাগলা, ময়ো পাগলা দে। বোলো বঢ়িয়া। ঠাণ্ডা দিন, মই যিটো জেকেট পিন্ধি আছিলোঁ তাক পিন্ধাই থৈ গুচি আহিলোঁ। মোৰ সেই ধৰণৰ ঘটনা ঢেৰ আছে, পাই থাকোঁ এইবিলাক। এই গানটো মোৰ এটা ফেণ্টাচি হয়। মই যেতিয়া মৰিম গোটেই অসমত এইটো গান গাব লাগিব।
তুমি যে ফুকান বারাত দিয়ারে সাসা তোবা নামিয়া রোদরে মোর দে প্রতি ভুবা ধুমুহার হতে বহু যুগরে নাচো তোমার মহিলা গেলা বোম্বেও বন্ধ নহয় বেংগলো বন্ধ নহয় একো বন্ধ নহয় কিন্তু মই মহিলা গেলা 7 দিন গেলে অসম বন্ধ হব বিকজ ইউ আর নট এ লিজেন্ড আই এম এ লিজেন্ড মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে Wake up to reality. মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে অ' কেলা পিন্ধা বুলি কবি এইটো বৰ্ডটো এইটো স্মৃতিবোৰ দুখৰ মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতি নকৰোঁ মই কিন্তু প্ৰত্যেকটো ল'ৰাই খেলা নকৰে কথা নাজানো খং উঠিলেও খেলা ভাল পালেও খেলা মই গান গাই আছো হে
জুবিন দা আছে, জুবিন দা আহিছে, জুবিন দা এই চোৱা জুবিন দা আছে, এই চোৱা জুবিন দা, এই জুবিন দা আহিছে, এই জুবিন দা আহিছে, এই জুবিন দা আহিছে, এই জুবিন দা
যাবৰ সময়ত আজি অন্তত একো নোকোৱাকৈ তুমি যাব নোৱাৰা। এটা প্ৰশ্নৰ উত্তৰ অন্তত প্ৰতিগৰাকী তোমাক ভাল পোৱা মানুহক দি থৈ যাব লাগিব। সিমানবোৰ ভাল পোৱা মানুহৰ মৰমৰ শিকলিবোৰ তুমি কেনেদৰে ছিঙি থৈ যাবা? তুমি উৰি ভাল পোৱা, তুমি সাগৰৰ গভীৰতাও ভাল পোৱা। এবাৰ ভালদৰে চোৱাচোন, প্ৰতিজন মানুহৰ চকুত একোখন সাগৰ। সেই সাগৰ কেৱল তোমাৰ বাবে, সেই আকাশখনো তোমাৰ বাবে, বুকুৰ মাজত থকা সেই বিশালতা কেৱল তোমাৰ বাবে। মানুহে ধন, টকা, পইচা, ঐশ্বৰ্য, অট্টালিকা সকলো পাব পাৰে, কিন্তু তোমাৰ দৰে মৰম ভাল পোৱা মানুহে কেতিয়াও নাপায় দাদা। মই ক'লোঁ, তোমাৰ যি স্থান, সেই স্থান কোনোদিন কোনোকালে ক'তো কোনেও দখল কৰিব নোৱাৰে। তুমি আজীৱন আমাৰ বুকুত থাকিবা। মাথো এটা প্ৰশ্ন তোমাক সুধিবলৈ খুব মন থাকি গ'ল। তুমিতো সদায় কোৱা যে যাবৰ সময়ত তোমাৰ দুভৰি অলপ হ'লেও থমকি ৰ'ব। এইবাৰ কিয় থমকি নৰ'ল? খুব মিছ কৰিম দাদা, বহুত ভাল পাওঁ তোমাক, সঁচাই কৈছোঁ। প্ৰতিটো ৰাতিপুৱা তোমালৈ মনত পৰিব, প্ৰতিটো বহাগত তোমালৈ মনত পৰিব, প্ৰতিটো মাহত, প্ৰতিটো পুৱা, প্ৰতিটো গধূলি, প্ৰতিটো সময়ত তোমালৈ মনত পৰিব। খুব ভাল পাওঁ তোমাক। আই লাভ ইউ। য'তেই থাকা ভালদৰে থাকিবা, কুশলে থাকিবা। লাভ ইউ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন দাই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সঁচাই, আপোনাৰ বাবে এতিয়া কোনে কন্দা নাই? পশু পক্ষীৰ পৰা চৰাই চিৰিকটিলৈকে, নিৰ্বোধজনৰ পৰা চকুৰে নেদেখাজনলৈকে কি বুলি আপোনাক বিদায় জনাব কোনেও ভাবি পোৱা নাই। আমি আপোনাৰ গীত গাইছোঁ, চাকি জ্বলাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ, কিজানিবা তাতেই আপোনাক বিচাৰি পাওঁ। জীৱনটো এটা ছেক্ৰিফাইচৰ বস্তু আচলতে। জীৱনত বহুত বস্তু ছেক্ৰিফাইচ কৰিবলগীয়া হয়। মানে কামৰ কাৰণে কৰিব লাগে, প্ৰেমৰ কাৰণে কৰিব লাগে, বন্ধুত্বৰ ক্ষেত্ৰত কৰিব লাগে ছেক্ৰিফাইচ। মই সকলো ধৰণৰ ছেক্ৰিফাইচ দেখিছোঁ। চ' ছেক্ৰিফাইচটো এটা ইম্পৰ্টেণ্ট বস্তু। আমনি নালাগে, সেইটো নিজৰ কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যনটোৰ কথা। ইমান জাতি জনগোষ্ঠী, যিমান সাম্প্ৰদায়িকতাৰ কথা যি চলি থাকক, আজি দেখিছোঁ সকলোৱে তেওঁক যি ধৰণে মৰম আৰু সন্মান জনাইছে, সেয়া চাগে অসমত আকৌ এবাৰ কেতিয়া দেখিবলৈ পাম নাজানো। থেংক ইউ। 120 বছৰ থাকিলে বৰ দিগদাৰ হ'ব খালি, মানে এই 50 বছৰতে ইমান উৎপাত কৰিলোঁ আৰু 120 বছৰত কি কৰিম কোনো ঠিক নাই। চ' যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম বছ। যিদিনা কাম কৰিব নোৱাৰিম সেইদিনা মৰি যাম, খতম। বাই বাই। সদায় নিজক মই আধা বঙালী বুলি কওঁ, কাৰণ বেংগলী মানুহৰ লগত ডাঙৰ হোৱা। কিছুমান ব্যক্তিয়ে কিছুমান, মইতো নকৈ নোৱাৰোঁ, মই কৈ দিওঁ চব কথা। মই চিধা মানুহ আৰু মই সদায় নিজক মই আধা বঙালী বুলি কওঁ, কাৰণ বেংগলী মানুহৰ লগত ডাঙৰ হোৱা। মই 8 বছৰ কৰিমগঞ্জত আছিলোঁ।
যে মোৰ শুকান বৰত প্ৰিয় ৰহে চেঁচা ধুমা নামি অহা ৰ'দৰে পৰি প্ৰতিভুৱা
পুষ্পাঞ্জলি তৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ আমি অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুষ্পাঞ্জলি শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিছে
এয়া অন্তিম মুহূৰ্তৰ এটা বিশেষ দৃশ্যপট জুবিন গাৰ্গৰ নশ্বৰে দে ইয়াত পঞ্চভূতত বিলীন হ'ল এতিয়া অন্তিম মুহূৰ্তৰ ফালে হয়তো গতি কৰিছে আৰু এয়া সোণাপুৰৰ দৃশ্য গুৱাহাটীৰ সোণাপুৰৰ দৃশ্য এয়া গৰিমা গাৰ্গ বাইদেউ ইয়াতে সেৱা কৰিবৰ কাৰণে সকলোৱে
ওম শান্তি ওম শান্তি ওম শান্তি সেৱা কৰিলোঁ আৰু ইয়াতে চন্দন কাঠৰ টুকুৰা মোৰ চোতাত দিয়াৰ সৌভাগ্য হ'ল, সেৱা বেহাৰ চোতাত দিয়াৰ সৌভাগ্য হ'ল, ফুল দিয়াৰ সৌভাগ্য হ'ল। দেখা পালো তোমাৰ ছবি ধৰা দিলা उस दिन 2 घटनाएं घटी, वो जगह भी खत्म हो गई और वो भी। माँ, एक दिन दुनिया का सारा सोना तुम्हें ला कर दूंगा माँ। देखो देखो